Start sound. Camera. Clap. 1 by 1 take 1. Action. তুমি কিন্তু বৰ জেলাস। মই জেলাস। তুমি কাৰোবাৰ লগত হাঁহি ধেমালিকে কথা পাতিলে মই সহ্য কৰিব নোৱাৰো। ঠিক আছে বাবা, আজি পৰা মই গহীন হৈ থাকিম। হল এতিয়াতো মাফ কৰি দিয়া। I love you. পল। Cut it. Lunch break. এই আৰ্টিকেলটো পঢ়া। আজি তোমালোকে যিখন প্লেটফৰ্মত আছা তাৰ বাবে এই মানুহগৰাকীয়ে কিমান ছেক্ৰিফাইচ কৰিছিল ভাবিলে আচৰিত লাগে। আইদেউ সন্দিকৈ তেখেতৰ মহান ত্যাগৰ বাবেইতো আজি আমি নিজকে হিৰোইন বুলি ক'ব পাৰিছোঁ। কিন্তু তাহানিৰ সমাজ ব্যৱস্থাৰ কথা ভাবিলে গাটো শিয়ৰি উঠে। চিনেমাত অভিনয় কৰাৰ কাৰণে সমাজে এঘৰীয়া কৰিলে, বিয়া কৰাবলৈও কোনো আগবাঢ়ি নাহিল। আজীৱন কুমাৰী হৈ ৰ'ল আৰু সমাজত স্বীকৃতিও নাপালে। মই তেখেতৰ জীৱনৰ ঘটনাবোৰক লৈ এখন ছবি বনাম। সেইবোৰ ছবি কোনেও নাচায়। চাব, ভাল ছবি বনালে দৰ্শকে নিশ্চয় চাব। আচ্ছা, আপুনি মোক কওকচোন, কোনখন ভাল ছবি চাবলৈ আহি দৰ্শকে ভিৰ কৰিছে? মুঠতে ভাল ছবিৰ দৰ্শকে নাই। নহয়, মই ভাবোঁ ভাল ছবিৰ দৰ্শক এতিয়াও আছে। আৰু ছবি চলক বা নচলক, মই যেতিয়া তেখেতৰ ওপৰত ছবি বনাম বুলি কৈছোঁ বনামেই। তাহানি আমাৰ সমাজত তিৰোতাই নাট ভাওনা চাবও নাপায়, চিনেমা কৰাটো দূৰৰ কথা। সেই সময়ত জ্যোতি ককাইদেৱে চিনেমা এখন কৰিবলৈ ওলাইছিল। চিনেমাখনৰ নাম হ'ল জয়মতী। নায়িকাৰ বাবে ছোৱালী ক'ত পাবা? ছোৱালী বিচাৰিব লাগিব ককাইদেউ। আমাৰ এইখন সমাজত ছোৱালীয়ে চিনেমাত অভিনয় কৰিবলৈ ওলাই আহিব বুলি মোৰ বিশ্বাস নাই। অভিনেতা অভিনেত্ৰী বিচাৰি বাতৰি কাকতত বিজ্ঞাপনো দিলোঁ, অভিনেতা ওলাল, কিন্তু অভিনেত্ৰী এজনীও নোলাল। লাগিলে ঘৰে ঘৰে গৈ ছোৱালী বিচাৰিব লাগিব ককাইদেউ। ঠিক আছে তেন্তে বিচাৰি চোৱা যাওক। হয়।
বৰ সাংঘাতিক মানুহ দেও অঁ কোনো কথাকে শুনিব নিবিচাৰে বৰ লাজ পালোঁ দেই এৰা অভিনয় কৰিবলৈ ছোৱালী বিচাৰি আহোঁতে ছোৱালী চুৰ কৰিবলৈ অহা বুলিহে আজি ভাবিলে কিন্তু ভাল বাচিলোঁ দেই ছোৱালী বিচাৰি ইমান হাৰাশাস্তি খাব লাগিব বুলি জনাই নাছিলোঁ ভাল হাৰিলোঁ দেই আজি ইমান হতাশ নহ'বা ভগৱানে তোমাক কিবা এটা উপায় দিবই নহয় তোমাৰ জয়মতী হ'বই ককাইদেউক বিচাৰি মানুহ এজন আহিছে নমস্কাৰ বহক বহক কওকচোন ক'ৰ পৰা আহিছেনো মই গোলাঘাট ঢেকিয়ালৰ পৰা আহিছোঁ মোৰ নাম ডিম্ব গোহাঁই বাতৰি কাকতত পঢ়িবলৈ পালোঁ আপুনি জয়মতী ছবিখনৰ বাবে অভিনেতা অভিনেত্ৰী বিচাৰিছে সেইবাবে আপোনাক লগ পাবলৈ আহিলোঁ নহ'ব বুজিছে গোহাঁই মোৰ জয়মতী ছবিখন নহ'ব কিয় ককাইদেউ মতা মানুহক ছোৱালী সজাইতো চিনেমাত নায়িকাৰ ভাও কৰাব নোৱাৰি ছোৱালীক চিনেমাত অভিনয় কৰিবলৈ আমাৰ ৰাইজে অনুমতি নিদিয়ে মই ভাবোঁ স্বৰাজ বিপ্লৱৰ লগতে আমাৰ সামাজিক কুসংস্কাৰৰ বিৰুদ্ধেও বিপ্লৱৰ প্ৰয়োজন হৈ পৰিছে মই আপোনাৰ ছবিত ভাও কৰিবলৈ ছোৱালী এজনী আনি দিব পাৰিম মোৰ জয়মতী ছবিত নায়িকাৰ ভাও কৰিবলৈ দেখনীয়াৰ ছোৱালী এজনী লাগে আপুনি যিকোনো এজনী ছোৱালী আনি দিলে নহ'ব নহয় আপোনাক মই ধুনীয়া ছোৱালী এজনী আনি দিব পাৰিম ককাইদেউ সঁচাকৈ পাৰিবনে হয় মই পাৰিম ঠিক আছে আপুনি কৈছে যেতিয়া শেষ চেষ্টা এটা কৰি চাওঁ আপোনালৈ মোৰ এটি অনুৰোধ আছে কিনো কওকচোন বাৰু মোক কিন্তু আপোনাৰ ছবিত ভাও এটা কৰিবলৈ দিব মই আপোনাক নায়িকা আনি দিম বুলিছোঁ দিমেই ঠিক আছে কামটো হওকচোন বাৰু তেন্তে মই এতিয়া অনুমতিহে ল'লোঁ আহিছোঁ ভাল বাৰু বাইদেউ চাহ চাহ মই চিট হৈ সাঁতুৰিব পাৰোঁ বাইদেউ চাবি দেই মই ইয়াত ডুব মাৰিম সৌ তাত ওলামগে কেশৱ কেশৱ ঐ কেশৱ কেশৱ কি হ'ল ভয় খাই গলি মই পানীৰ তলৰ পৰা নুঠিম বুলি ভাবিছিলি তই এইবোৰ খেল খেলি থাকিব নালাগে উঠিয়া আহ বুলিছে নহয় আহ তই ইমান ভয় খাব লাগেনে চাহাবৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈয়ে আছে ব্ৰিটিছৰ সেনাই আমাৰ ডেকা ল'ৰাবিলাকক যধে মধে কুকুৰ মেকুৰীৰ দৰে গুলিয়াই মাৰিয়ে আছে তথাপিও কিন্তু আমাৰ আন্দোলনকাৰীসকল এই অহিংস আন্দোলনৰ পৰা পিছ হুকি অহা নাই দেই তেওঁলোকে দৃঢ় প্ৰতিজ্ঞাৰে গান্ধীজীৰ অহিংস আন্দোলন চলাই গৈয়ে আছে চাব দাদাই এদিন ইংৰাজে আমাৰ দেশ এৰি যাবই লাগিব আমাৰ দেশ স্বাধীন হ'বই মই আকৌ সেই পৰিয়ালৰ কথা চিন্তা কৰোঁতে সময়বোৰ পাৰ হৈ যায় বুজিছা দেশৰ কাৰণে কিবা কৰিম বুলি ভাবিলেও কৰিব নোৱাৰোঁ কেশৱত নাই নেকি এই কেশৱত নদী ঘাটত গা ধুবলৈ গৈছে জলপান খোৱা খুৰীদেউ ভালনে ভালেই বহুত দিনৰ মূৰত আহিলা সেই আজিকালি এইফালে অহাই নহয় খোৱা
মই আখলত দিহা কৰোঁগৈ অঁ। ভাতকেইটা খাই যাবা হ'ব বাৰু এই তুমি খোৱাচোন মই সেই গৰুজনীক পানী অকণমান খুৱাই থৈ আহোঁগৈ হ'ব দাদা ককাইদেউ হাজিনো আমালে কি মনত পৰিলে এই কিনো কৰিবি আই আজিকালি আহিবলৈকে সময় নাপাওঁ আজি এইফালে কাম এটা আছিল সেইবুলি তহঁতকো চাই যাওঁ বুলি সোমালোহি বহকচোন দেই পিছে পঢ়া শুনা কেনে চলিছে পৰাধীন দেশত পঢ়ি শুনি কি কৰিব পঢ়ি আছো কিন্তু পঢ়া শুনাৰ লগতে দেশৰ স্বাধীনতাৰ কথাটোওতো চিন্তা কৰিব লাগিব 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 তৰিলে দেশ মৰিলে স্বৰ্গ ককাইদেউ আজি থাকিবনে আজি নাথাকো দে আপুনি সদায় আহিলে যাওঁ যাওঁ কৰি থাকে এই মই এটা বৰ ডাঙৰ কামত লাগি আছো বুজিছ পিছৰবাৰ আহিলে বহুদিন থকাকৈ আহিম এইটোনো কিহৰ বাকচ ককাইদেউ ঐ কৰি এইটো বাকচ নহয় এইটো কেমেৰা কেমেৰা অঁ এইটোৱেনো কি কৰে এইটোৱে ফটো তোলে আকৌ ফটো তোলে আমাকো এখন তোলক না তহঁতক তুলিম বুলি এইটো আহিছোঁ এইফালে এই ৰ'দলৈ এইফালে এইখিনিতে থিয় হচোন এইখিনিতে থিয় হ কেশৱ তোক পাছত তুলিম এইফালে পুনৰ থিয় হ দেই এই গামোচাখন দে এইখন ধৰ চুলিখিনি ঠিক কৰি ল চাদৰখন ঠিক কৰি ল হ'ল এইফালে চাবি দেই এই বেকা নহ'বিচোন পুনঃ পুনঃ থাকিবি একদম লৰচৰ নকৰিবি একদম লৰচৰ নকৰিবি মই নোকোৱালৈকে চকু মেলি থাক নজবাবি হাঁহি দিবি দেই হাঁহি দে সুন্দৰ ছবিত অভিনয় কৰিবনে অভিনয় কৰোৱা দায়িত্ব মোৰ আপুনি চিন্তাই নকৰিব মই তাইক আপোনাৰ ওচৰলৈ লৈ আহিম সঁচাই তুমি তাইক মোৰ জয়মতীৰ বাবে আনি দিব পাৰিবানে পাৰিম ককাইদেউ তেনেহ'লে মোৰ সপোন বাস্তৱত পৰিণত হ'ব ইমান মৰম লাগিছে চাওঁ ৰচোন চাওঁ দে না ৰ না চাওঁ দেচোন ৰচোন ৰ চাওঁ দেচোন আচৰিত কথা দেই একেবাৰে যেনে মানুহ তেনে দেখা পায় মই তহঁতক আৰু বহুত আচৰিত বস্তু দেখুৱাব পাৰোঁ বাৰু তহঁতে পানীত উপঙি থকা ঘৰ দেখিছনে পানীত উপঙি থকা ঘৰ সেইটোনো আকৌ কি পানী জানো ঘৰ উপঙি থাকিব পাৰে আকৌ ঠিক আছে আজি তোক মই পানীত উপঙি থকা ঘৰ দেখুৱাই আনিম সঁচাকে দেখুৱাবনে সঁচাকে দেখুৱাম আকৌ ময়ো যাম চাবলৈ যাওঁনে আই নালাগে দে আন এদিনাখন যাবি পিতাৰেও ঘৰত নাই নহয় এই যাওক দিয়ক মোৰ লগত গ'লে দদাইদেউ একো নকয় মই জানো আপোনালোকৰ পৰিয়ালৰ এজন নহয় তাতে লগততো কেশৱ যাবই এই যা ভাল কাপোৰ এযোৰ পিন্ধি ওলা গৈ যা বাইদেউ সঁচাকৈ দেখোন ঘৰটো পানীত উপঙি আছে হয় দেই ইমান ধুনীয়াকৈ উপঙি আছে আচৰিত দেই কি হ'ল আচৰিত হৈ কি চাইছ বল আকৌ উঠিছা সঁচানে ককাইদেউ আমাক জাহাজত উঠিবলৈ দিব নিদিব আকৌ কিয় জাহাজখন মানুহ ইপাৰ সিপাৰ কৰিবৰ বাবেহে বল বল উঠি চাবি বল 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 উঠিয়া আকৌ জাহাজখন দেখোন চলিবলৈ ধৰিছে
ককাইদেউ জাহাজখন দেখোন গৈ আছে আমাক নমাই দিয়ক আমাক ইয়াতে নমাই দিয়ক একো নহয় দে আমি সিপাৰলৈ যাম নহয় আকৌ ঘূৰি আহিম নালাগে আমি নাকানিবিচোন ৰ না মনে মনে থাকচোন চুপ চুপ আমি আকৌ ঘূৰি আহিম বুলি কৈছো নহয় আইদেউ ক'ত সিহঁত শুলে নেকি আইদেউ আৰু কেশৱ নাই দুয়োটা ডিম্বৰ লগত জাহাজ চাবলৈ গৈছে কেতিয়া গ'ল তাহানি দুপৰীয়াতে গ'ল সোনকালে ঘূৰি আহিম বুলি কৈ গৈছিল এতিয়াও চোন অহা নাই তুমি তাহাঁতক বাৰু কিয় যাবলৈ দিলা গাভৰু ছোৱালী এজনী এনেকৈ পঠাই দিলা চে ডিম্ব ঘৰৰে ল'ৰা দিয়কচোন আৰু লগততো কেশৱো গৈছে মই সকলো বুজি পাইছোঁ কিন্তু ইমান পৰলৈ যে ঘূৰি নাহিল হাতত আকৌ কিবা অঘটন ঘটিল নেকি পাবহি দিয়ক ইমান দূৰৰ বাট সেইবাবেই চাগে পলম হৈছে নেকান্দিবি মই তোক বেচিবলৈ অনা নাই এখেত আমাৰ জ্যোতি ককাইদেউ এখেতে জয়মতী নামৰ টকি এখন কৰিবলৈ ওলাইছে সেইখন টকিত তোক জয়মতীৰ ভাও কৰিবলৈ মই আনিছোঁ এইখনে আমাৰ অসমীয়া ভাষাত প্ৰথম টকি হ'ব জাতিৰ মৰ্যাদা ৰক্ষা কৰিবলৈ কতজনে প্ৰাণাহুতি দিলে তই জাতিটোৰ সংস্কৃতিৰ গৌৰৱ বঢ়াবলৈ ভাও এটাও কৰিব নোৱাৰিবিনে মইতো কি কৰিলে আই পিতাই মোক ঘৰত সোমাবলৈ নিদিব আৰু গাঁৱৰ ৰাইজেও কথাটো মানি নল'ব গোহাঁই আপুনি ছোৱালীজনীক একো নোকোৱাকৈ লৈ আহিলে নেকি মোক ঘৰত থৈ আহক ককাইদেউ চাওঁ মোলৈ চোৱাচোন এইখন আজিৰ পৰা তোমাৰেই ঘৰ বুলি ধৰা ইয়াত তোমাৰ কোনো অসুবিধা নহয় তুমি ইয়াতে মোৰ খুৰীৰ লগতে থাকিবা মোক এবাৰ মাত্ৰ ঘৰত যাবলৈ দিয়ক মোৰ আই পিতাইলৈ বৰকৈ মনত পৰিছে ঠিক আছে যাবা বাৰু মই তোমাৰ পিতাৰাক মাতি আনি তোমাৰ অভিনয় কৰাৰ কথাটো পাতি ল'ম যদি তোমাৰ পিতাৰাই অনুমতি নিদিয়ে তেন্তে তুমি পিতাৰাৰ লগতে গুচি যাবা পিতা আহিব অঁ মই তোমাৰ পিতাৰাক টেলিগ্ৰাম কৰি মাতি আনিম ৰাইজে কথাটো জানিলে মেল চপাব বিচাৰ কৰিব বিচাৰত এই নীলাম্বৰ সন্দিকৈয়ে গঞে ৰাইজৰ ওচৰত আঁচু ল'ব লাগিব মই নথকাত তুমি তাহাঁতক কিয় যাবলৈ দিলা বাৰু জাহাজ চাবলৈ যাওঁ বুলি কৈ ডিম্বৰ লগত ওলাই গ'ল মইনো বাৰু সিহঁতক নাযাবি বুলি কেনেকৈ ক'ব পাৰোঁ ছোৱালীজনী ক'লৈ গ'ল কি হ'ল মই এতিয়া ক'ত বিচাৰি যাওঁ বাৰু অঁ নীলাম্বৰ সন্দিকৰ ঘৰ হয়নে আপোনাৰ টেলিগ্ৰাম টেলিগ্ৰাম হয় ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা তেজপুৰৰ পৰা হেৰা আইদেউ আৰু কেশৱ তেজপুৰৰ ভোলাগুৰি বাগিচাত আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰত ইমান ডাঙৰ মানুহ এজনৰ ঘৰত আইদেউ গৈ কেনেকৈ ওলালগৈ বাৰু মই একো বুজিব পৰা নাই বুজিছানে তেখেতে নিজেই টেলিগ্ৰাম কৰিছে আৰু টেলিগ্ৰাম পোৱা মাতকে মোক মাতি পঠাইছে তুমি জলপানে পাতি যোগাৰ কৰা মই সাউতকৈ ওলাওঁগৈ চাওক সন্দিকৈ ডাঙৰীয়া ময়ো স্বাধীনতা বিপ্লৱৰ এজন সৈনিক কিন্তু অকল ৰাজনৈতিক বিপ্লৱ কৰিলেই দেশ এখন আগবাঢ়ি নাযায় দেশ এখন আগবাঢ়ি যাবলৈ আমাৰ সাংস্কৃতিক বিপ্লৱৰো প্ৰয়োজন আছে সেই চিন্তা কৰিয়েই মই জয়মতী ছবিখন কৰিবলৈ ওলাইছোঁ আপুনি আইদেউক মোৰ ছবিত অভিনয় কৰিবলৈ অনুমতি দিব বুলি মোৰ অনুৰোধ মই আপোনাৰ সকলো কথাকেই বুজি পাইছোঁ কিন্তু আমাৰ সমাজখনৰ কুসংস্কাৰৰ কথা আপুনিও জানে য'ত নেকি আমাৰ সমাজত এতিয়াও নাৰী পুৰুষে একেলগে উঠা বহা নকৰে তেনেস্থলত টকিত ছোৱালীয়ে অভিনয় কৰাটো ৰাইজে মানি ল'ব বুলি মই কেতিয়াও নাভাবোঁ সকলো কামতেই বাধা আহে আজি হয়তো বহুতে কিবা কিবি ক'ব কিন্তু এদিন চাব আইদেউক ওলাই অহা দেখি অন্য নাৰীসকলো এদিন নাট ভাওনা চিনেমা কৰিবলৈ ওলাই আহিব আপুনি অনুমতি দিয়ক এয়া আপুনি কি কৰিছে আপোনাৰ দৰে এজন মহান ব্যক্তিয়ে মোৰ ওচৰত হাতযোৰ কৰিছে হ'ব দিয়ক যি হয় হ'ব আপোনাৰ জয়মতীৰ কাৰণে মোৰ ছোৱালীক মই উৎসৰ্গা কৰিলোঁ আইঅ মই তোক অনুমতি দিছোঁ তই অভিনয় কৰ মই গাঁৱৰ ৰাইজক গৈ কথাটো বুজাম
ৰাইজে নিশ্চয় বুজিব। কেশৱো তোৰ লগতে থাকক। নাই মই নাথাকোঁ। বাইদেউ ইয়াত কোনো অসুবিধা হোৱা নাই। খুৰীদেউ আছে নহয়, বাইদেউ খুৰীদেউৰ লগতে থাকিব। মোৰ বহুত কাম আছে, মই তোৰ লগতে যাম। আপোনাৰ ল'ৰা স্বাধীনতা আন্দোলনৰ এজন কৰ্মী বুলি মোক কৈছে, শুনি বৰ ভাল লাগিল। কেশৱ, চিন্তা নকৰিবা, গান্ধীজীৰ এই স্বাধীনতা আন্দোলনত আমি জয়ী হ'মেই। বন্দে মাতৰম। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। ব্ৰিটিছৰ জুলুম নচলিব, ব্ৰিটিছৰ জুলুম নচলিব। বন্দে মাতৰম, বন্দে মাতৰম। ব্ৰিটিছৰ জুলুম নচলিব, ব্ৰিটিছৰ জুলুম নচলিব। ব্ৰিটিছৰ জুলুম নচলিব, ব্ৰিটিছৰ জুলুম নচলিব। বন্দে মাতৰম, বন্দে মাতৰম। ব্ৰিটিছৰ জুলুম নচলিব, ব্ৰিটিছৰ জুলুম নচলিব। বন্দে মাতৰম, বন্দে মাতৰম। ঐ, আমাৰ গাঁৱৰ পৰা যে ছোৱালী এজনী নাইকিয়া হৈছে, তহঁতে গম পাৱনে নাই? কোননো নাইকিয়া হ'ল? এই শুনিলো আমাৰ আইদেৱে হেনো কাৰোবাৰ লগত পলাই গৈছে। তয়ো যে কথাবোৰ ক আৰু দেই। কোনোবা সম্বন্ধীয় ককায়েকৰ লগতহে গৈছে, আৰু লগতচোন ভাই কেশৱো গৈছে। তই বৰ বেয়া চিন্তাবোৰ কৰ দেই। হেৰ, মই বাৰু বেয়া চিন্তা কৰিলোঁ, কিন্তু এই কথাটোকে লৈ ৰাইজে যে আজি মেল পাতিছে, সেই কথাটো জাননে নাজান? মোৰ ছোৱালীয়ে একো বেয়া কাম কৰা নাই। এই জ্যোতিপ্ৰসাদৰ দৰে এজন মহান ব্যক্তিৰ লগত টুকি কৰাটো গৌৰৱৰ কথা দিয়কচোন। মই ভাবিছিলোঁ গাঁৱৰ ৰাইজে মোৰ ছোৱালীক লৈ গৌৰৱ কৰিব, তাকে নকৰি আপোনালোকে কৈছে মোৰ ছোৱালীয়ে গাঁৱৰ ৰাইজৰ নাক কাণ কাটিলে। সন্দিকৈ ডাঙৰীয়া, এইবোৰ আপুনি কি কৈছে? আপুনি কি যুগ যুগ ধৰি চলি অহা আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাক বিসৰ্জন দিবলৈ কৈছে? মই ভাবোঁ যুগৰ পৰিৱৰ্তনৰ লগে লগে সমাজ ব্যৱস্থাৰো পৰিৱৰ্তন হ'ব লাগে। যিখন সমাজত আমাৰ মতা তিৰোতা একেলগে নবহে, য'ত ভাওনা আবাহত তিৰোতাৰ কোনো স্থানেই নাই, তাত আপোনাৰ ছোৱালীয়ে এই মতা তিৰোতাৰ ভেদাভেদ নথকা টকিত ভাও দিবলৈ গৈ বেভিচাৰিণী হৈছে। আপোনাৰ ঘৰখনক সমাজৰ পৰা এঘৰীয়া কৰিব লাগে। সমাজত আপোনাৰ কোনো স্থান নাই। বিয়া সভা কাম সকামত আপোনালোকৰ ঘৰখন অহা যোৱা নিষেধ কৰিব লাগে। আজিৰ পৰা আপোনাৰ ঘৰখনক এঘৰীয়া কৰা হ'ল। তোৰ গিৰিয়েৰ ক'ত আছে? তোৰ গিৰিয়েৰ ক'ত আছে? তোৰ গিৰিয়েৰ ক'ত আছে? গিৰিয়েৰ ক'ত আছে? কাট। একে একে দুই, একে দুইয়ে তিনি, একে তিনিয়ে আমাৰ সমাজখনৰ কথা জানো এবাৰ চিন্তা কৰিছিলে? আনৰ কথাত ভুল গৈ ছোৱালীজনীক এৰি থৈ আহিল। তুমি কি কথাবোৰ কোৱাহে? মই মোৰ ছোৱালীৰ বিষয়ে বেয়াকৈ চিন্তা কৰিম নে? তেতিয়াহ'লে আইদেউক লগত লৈ নাহিল কিয়? কথাটো ইমান দূৰ পাব বুলি মই ভবাই নাছিলোঁ। মোৰ ছোৱালীয়ে অভিনয় কৰাৰ বাবে ৰাইজে যে আমাক এঘৰীয়া কৰিব, মই কল্পনাই কৰিব পৰা নাছিলোঁ। এতিয়া জানো আপুনি সমাজৰ বিৰুদ্ধে যুঁজ দিব পাৰিব? সমাজৰ বিৰুদ্ধে যুঁজাৰ সাহস মোৰ নাই, কিন্তু তুমি, মই, আইদেউ, ডিম্ব, জ্যোতিপ্ৰসাদে মিলিতো এটা নতুন যুগৰ সূচনা কৰিব পাৰোঁ। আপোনালোকে যুগৰ চিন্তাই কৰি থাকক, ইফালে মোৰ ছোৱালীজনীৰ কথা কোনেও চিন্তা নকৰে। ককাইদেউ, আমাক বোলে ৰাইজে এঘৰীয়া কৰিছে। তই লিখি আছ নহয়, লিখি থাক। চাৰিয়ে 6 লোৱা, শ্বৰ্ট ডিভিজন কৰি দিছোঁ। আগতে মাষ্টাৰ শ্বৰ্টকেইটা ল'ম। সোনকাল কৰা, তোমালোকে আৰ্টিষ্টক ডাইলগ দিলানে নাই? নাই, দিমগৈ। এইখন লোৱা, মই দি আহোঁ। ঠিক আছে। अरे सर इसका मेकअप हो गया? नहीं, मेकअप हो रहा है। अरे जल्दी कीजिए ना, शान जा रहा है। और सर डिवीजन मुझे दीजिए, ये आप लोग जाइए। কোৱা, ডাইলগ কোৱাচোন। লোৱা, এইখন চাই কোৱা। মই পঢ়িব নাজানো নহয় ককাইদেউ। কি? তুমি পঢ়িব নাজানা? কেনেকৈ জানিম? আমাৰ সমাজত ছোৱালী স্কুললৈ যাব নাপায়। দেশৰ চাৰিওফালে এতিয়া নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তোমালোকে এতিয়াও সেই অন্ধবিশ্বাসতে ডুব গৈ আছা। তুমি তেওঁক ডাইলগ কেইটা মাতি দিয়াচোন। হ'ব ককাইদেউ। मैं ता टेक करें? हाँ जी, रेडी है हम।
নীলাম্বৰ সন্দিকৈ জীয়ৰীয়ে বোলে টকি কৰিবলৈ যোৱাৰ বাবে সন্দিকৈ ঘৰক ৰাইজে এঘৰীয়া কৰিছে। এঘৰীয়া কৰিছে? তাই একো বেয়া কাম কৰা নাই। কি একো বেয়া কাম কৰা নাই ঐ সৰু? নাই, একো নাই। কি একো নাই অ? হেৰ তিৰোতা হ'ল ঘৰৰ লক্ষী। সেই লক্ষী যেতিয়া এবাৰ ঘৰৰ বাহিৰ ওলায় সেইখন ঘৰৰ আৰু উন্নতি নহয়। সেইবাবে এওঁ একেবাৰে তিনিজনীকৈ আনি ঘৰখনত লক্ষীয়ে লক্ষী কৰি থৈছে। লাও যিমানেই ডাঙৰ নহওক সেই পাতৰ তলত। পাতৰ তলত? আমিবোৰ সদায় ভৰিৰ তলত থাকিব লাগে। মতা মানুহৰ আগেদি যাব নাপায়, মতা মানুহৰ লগত একেলগে বহিব নাপায়। তেওঁবিলাকে চব পায়। মনে মনে থাকা, মনে মনে থাকা, শুনিব। শুনক, ভাল কৰিছে তাই টকি কৰিবলৈ ওলাই গৈছে। তেওঁলোকে ভাওনাত ভাও দিব পায়, আমি হ'লে নাপায়। মনে মনে থাকা। স্টার্ট সাউন্ড, ক্যামেরা, ক্লিপ, 7/1 টেক 1, অ্যাকশন। হেৰ মানুহজনী, তই কেলৈ ইমান যন্ত্ৰণা সহ্য কৰিছ? গিৰেৰৰ কথা কৈ দি তই ৰক্ষা নপৰ কিয়? মোৰ গিৰেকৰ কথা মই নকওঁ। এইবিলাকৰ বা হৈছে কি? কুচিব নাযায় কেলে? চন্দ্ৰ সূৰ্য সাক্ষী হবা হওক, মোৰ গাত হলে একো দুখ নাই। হে ঈশ্বৰ, মোৰ স্বামীৰ মংগল কৰা, মোৰ ল'ৰা দুটিক কুশলে ৰাখা। এই দাসীক তোমাৰ অভয় চৰণত ঠাই দিয়া। ठीक है ना? ओके जी। मेहता जी, आज हम लोगों का शेड्यूल कंप्लीट हुआ। मैं आपका बहुत शुक्रगुजार हूँ। क्या शेड्यूल कंप्लीट हुआ? हाँ। बढ़िया, तो आज कैंप फायर हो जाए। हाँ हाँ, क्यों नहीं होगा, जरूर होगा। हाँ ठीक है। तो আইদেউ, মই তোমাৰ ওচৰত কৃতজ্ঞ। তুমি নহ'লে মোৰ ছবিখন হয়তো হৈ নুঠিল হয়। মই তোমাৰ ত্যাগৰ বিনিময়ত আজি আমি জয়মতীৰ শ্বুটিং শেষ কৰিলোঁ। অহা কাইলৈ তোমাক মই আমাৰ কলিতা চকীদাৰৰ লগত ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। আইদেউ, জাহাজ এৰিবৰ হ'ল, ব'লা। এই সাজযোৰ এটা বিশেষ দিনত পিন্ধিবা। अरे अग्रवाला जी, वो आसाम का लड़की तो बहुत अच्छी एक्टिंग करती है। अरे रोने को बोलने से जल्दी रोती है और हंसने को बोलने से भी जल्दी हंस देती है। ভালো আছে বুলি কৈছে, ভালো আছে বুলি কৈছে। এখেতে কি কয় বুজি বাজিয়ে ও নাপায়। স্যার, অসমীয়া আমি বলিয়ে না। নাই, তেওঁ সঁচাই ভাল অভিনয় কৰিছে। এই ককাটো মই আনি দিছিলো। ভাল অভিনয় মানে তাইহে গম পাইছে কিমান মাৰ খাইছে। মাৰৰ কোবতে কান্দিছে। ঐ, আমাৰ সমাজত যদি কোনোবা ছোৱালীয়ে কাৰোবাক যদি বঙৰ দিওঁ বুলি কয় নহয়, আৰু বিয়াত বহিব নোৱাৰে। কিয় হ'ব? মই অভিনয়হে কৰিছো, সঁচাকেতো কোৱা নাই। যেনেকে নহওক কৈছাতো। এতিয়া আৰু তুমি তোমালোকক জোগাই থাকিবা দেই। এওঁৰ বাগাত কি লাগিল? তাৰ মানে তাৰ মানে কি? তাৰ মানে মই এইবিলাক ভাল নাপাওঁ দেই।
তোমালোকে এওঁক কিয় জোকাইছা নেকান্দিবা শ্বুটিঙত এইবিলাক ধেমালি হয়েই নাকান্দিবা হাঁহি দিয়াচোন হাঁহি দিয়া হাঁহি দিয়া হাঁহা আইদেউ আমি পালোহি আইদেউ ব'লা ব'লক মই এইখন জাহাজতে উভতি যাওঁ বুলি ভাবিছোঁ এই নহ'ব ব'লক আজি ৰাতি আমাৰ ঘৰতে থাকিব আৰু কাইলৈ পুৱা গুচি যাব আজি নালাগে দিয়া আন এদিনাখন আহিম সেইবাৰ আহি তোমালোকৰ ঘৰত বহুত দিন থাকি যাম বেলিও পৰি আহিল তুমি যোৱা তেন্তে মই যাওঁ যোৱা ভালকৈ যাবা দেই আহোঁ তাতেই ৰ ভিতৰলৈ নোসোমাবি কিয় কি হ'লনো আজিৰ পৰা তই বৰ ঘৰত সোমাব নোৱাৰ কিন্তু তহঁতক এৰি মই ক'ত থাকিম ক'ত যাম তই জাত মাৰি আহিছ তই টকি কৰাৰ বাবে ৰাইজে আমাক এঘৰীয়া কৰিলে কিন্তু মই একো ভুল কৰা নাই মই ৰাইজৰ কোনো ক্ষতিও কৰা নাই আৰু ৰাইজে ক'লে তহঁতি সকলো মানি ল'বিনে তই আজিৰ পৰা এইটো ঘৰত থাকিবি তই আমাক ক্ষমা কৰি দে আই ৰাইজৰ কথা নুশুনিলে ৰাইজে আমাক গাঁৱৰ পৰা খেদি দিব গাঁওখন এৰিনো আমি কলৈ যাম তই আমাক ৰক্ষা কৰাই ঠিক আছে হ'ব দে মই বাৰু তহঁতৰ বাবে ঘৰখনৰ বাবে আজিৰ পৰা আৰু বৰ ঘৰত নোসোমাওঁ ঐ তোৰ বাইৰে হেনো টকিত ভাও কৰিবলৈ গৈছে
অঁ স্বাধীনতা আন্দোলনৰ মহান বিপ্লৱী বীৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এখন টকি কৰিবলৈ ওলাইছে। টকিখনৰ নাম কি অ'? জয়মতী। এইখনে আমাৰ অসমীয়া জাতিৰ প্ৰথম টকি হ'ব। তহঁতৰ ঘৰৰ পৰা জানো বায়েৰক অনুমতি দিছে? অঁ দেউতা গৈ নিজে অনুমতি দি আহিছে। গাঁৱৰ মানুহে কথাটো ভাল দেখা নাই যেন পাইছোঁ। এই ৰাইজৰ কথা বাদ দে। ঐ গাঁৱত পুলিচ সোমাইছে। হা